নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ ষ্টাডি উইথ ট্ৰিক চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টোত ডিসকাস কৰিম কলা আৰু সংস্কৃতিৰ লগতে কেইটামান জিকে কুৱেশ্যন সো বন্ধু বান্ধৱীসকল আহকচোন দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল এয়া প্ৰথম প্ৰশ্ন বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পৰিৱেশন কৰে উত্তৰ বড়োসকলে Question 2 বড়তৰ নাচ কোন জনগোষ্ঠীয়ে পৰিৱেশন কৰে উত্তৰ হৈছে তিৱাসকলে 3 নম্বৰ কুৱেশ্যন চাহ জনজাতিৰ লোকনৃত্য কি উত্তৰ হৈছে ঝুমুৰ 4 নম্বৰ কুৱেশ্যন হৈছে কৰম পূজা কোনটো জনজাতিয়ে উদযাপন কৰে উত্তৰ হৈছে চাহ জনজাতিৰ লোকসকলে 5 নম্বৰ কুৱেশ্যনটো হৈছে বাইখু উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে উত্তৰ হৈছে ৰাভা জনগোষ্ঠীয়ে 6 নম্বৰ কুৱেশ্যন আলি আই লৃগাং উৎসৱটো কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে উত্তৰ হৈছে মিচিং জনগোষ্ঠীয়ে 7 নম্বৰ কুৱেশ্যন মিচিং সকলৰ লোকনৃত্য কি উত্তৰ হৈছে গুমৰাগ নৃত্য 8 নম্বৰ কুৱেশ্যন হৈছে মেডাম মেফি উৎসৱ কোনে পালন কৰে উত্তৰ হৈছে আহোম সকলে 9 নম্বৰ কুৱেশ্যন হৈছে বড়ো সকলে উদযাপন কৰা বহাগ বিহুটো কি বুলি জনাজাত উত্তৰ হৈছে বৈশাগু বুলি 10 নম্বৰ কুৱেশ্যন হৈছে কাৰ্বি সকলৰ কৃষি উৎসৱ কি উত্তৰ হৈছে হাছাকে কান 11 নম্বৰ কুৱেশ্যনটো হৈছে দেওধনী নৃত্য কোন সকলে পালন কৰে উত্তৰ দেউৰী সকলে 12 নম্বৰ কুৱেশ্যন দেউৰী জনগোষ্ঠীৰ বসন্ত উৎসৱ কি উত্তৰ হৈছে বহাগীয় বিহু 13 নম্বৰ কুৱেশ্যন হৈছে বহুৱা নাচ কোনে পৰিৱেশন কৰে উত্তৰ হৈছে হনুৱাল কছাৰী সকলে 14 নম্বৰ কুৱেশ্যন খেৰাই পূজা কোনে পালন কৰে উত্তৰ হৈছে বড়ো সকলে 15 নম্বৰ কুৱেশ্যন সমাংকান উৎসৱ কোনে উদযাপন কৰে উত্তৰ হৈছে কাৰ্বি সকলে 16 নম্বৰ কুৱেশ্যন ৰংখিয়াৰ উৎসৱটো কোন জনগোষ্ঠীয়ে উদযাপন কৰে উত্তৰ হ'ব কাৰ্বি জনগোষ্ঠীয়ে 17 নম্বৰ কুৱেশ্যন বাংলা নৃত্য কোনটো জনগোষ্ঠীয়ে পালন কৰে উত্তৰ হ'ব গাৰো সকলে 18 নম্বৰ কুৱেশ্যন ৰাভা সকলৰ লোকনৃত্য কি উত্তৰ সাথাৰ নৃত্য 19 নম্বৰ কুৱেশ্যন টাই খামতি জনগোষ্ঠীৰ বসন্ত উৎসৱ কি উত্তৰ হৈছে পয়সাং কেন উৎসৱ 20 নম্বৰ কুৱেশ্যন ডাইনী পূজা কোনে পাতে উত্তৰ হৈছে বৰ্মনসকলে 21 নম্বৰ কুৱেশ্যন জোনবিল মেলা কোন সকলে উদযাপন কৰে উত্তৰ তিৱাসকলে 22 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান আছিল উত্তৰ 3,12,05,574 জন 23 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা দেশৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ উত্তৰ হৈছে 2.58 শতাংশ 24 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়লৰ মতে অসমৰ অনুসূচিত জাতি মানে এসসি লোক
লোকৰ সংখ্যা কিমান উত্তৰ 18,25,949 জন 25 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়লৰ মতে অসমৰ অনুসূচিত জনজাতি মানে এছটি সকলৰ লোকৰ সংখ্যা কিমান উত্তৰ হৈছে 33,08,570 জন 26 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়লৰ মতে অসমৰ ঘনত্ব কিমান উত্তৰ হৈছে 358 জন প্ৰতি বৰ্গ কিলোমিটাৰত 27 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়লৰ মতে অসমৰ লিংগ অনুপাত কিমান উত্তৰ হৈছে 958 গৰাকী মহিলা প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 28 নম্বৰ কুৱেশ্যন 2011 চনৰ লোকপিয়লৰ মতে অসমৰ সাক্ষৰতাৰ হাৰ কিমান উত্তৰ হৈছে 73.18 শতাংশ 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ শিক্ষিত লোক কিমান উত্তৰ হৈছে 1,43,27,540 জন 30 নম্বৰ কুৱেশ্যনটো হৈছে কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি উত্তৰ হৈছে জিৰি নদী 31 নম্বৰ কুৱেশ্যনটো হৈছে অসম চৰকাৰে অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত আৰম্ভ কৰে উত্তৰ হৈছে 1948 চনত 32 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ তেল শোধনাগাৰ থকা ঠাইসমূহৰ নাম কি কি উত্তৰ হৈছে ডিগবৈ নুনমাটি বঙাইগাঁও আৰু নুমলীগড় 33 নম্বৰ কুৱেশ্যন অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম কি উত্তৰ হৈছে ধেমাজি জিলা 34 নম্বৰ কুৱেশ্যন গিবন অভয়াৰণ্য কোন জিলাত অৱস্থিত উত্তৰ হৈছে যোৰহাট জিলাত 35 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটীৰ চাহ নিলম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হয় উত্তৰ হৈছে 1970 চনত 36 নম্বৰ কুৱেশ্যন লাকুৱা টিপ বিদ্যুৎ প্ৰকল্প ক'ত অৱস্থিত উত্তৰ হৈছে শিৱসাগৰত 37 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাৰ জনবসতিৰ ঘনত্ব বেছি উত্তৰ হৈছে নগাঁও জিলাৰ 38 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ সৰ্বাধিক চূণশিল ক'ত পোৱা যায় উত্তৰ হৈছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাত 39 নম্বৰ কুৱেশ্যন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয় উত্তৰ হৈছে হাফলঙক 40 নম্বৰ কুৱেশ্যন অসমৰ তৈল নগৰী বুলি কোনখন ঠাইক কোৱা হয় উত্তৰ হৈছে ডিগবৈক 41 নম্বৰ কুৱেশ্যন অসমৰ পিৰামিড বুলি কোনখন ঠাইক কোৱা হয় উত্তৰ হৈছে চৰাইদেউ মৈদামক 42 নম্বৰ কুৱেশ্যন অসমৰ চাহ ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয় উত্তৰ হৈছে যোৰহাটক 43 নম্বৰ কুৱেশ্যন বৰ্তমান অসমত বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান উত্তৰ হৈছে 126 জন 44 নম্বৰ কুৱেশ্যন সাংবিধানিক স্বীকৃতি লাভ কৰা অসমৰ দ্বিতীয় ভাষাটো কি উত্তৰ হৈছে বড়ো ভাষা আৰু প্ৰথম ভাষাটো হৈছে অসমীয়া ভাষা 45 নম্বৰ কুৱেশ্যন অসমৰ
স্বায়ত্তশাসিত জিলা পৰিষদৰ পাহাৰীয়া জিলা দুখন কি কি? উত্তৰ হৈছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা। ৪৬ নম্বৰ কুৱেশ্যন, পঞ্চায়তী ৰাজ ব্যৱস্থা সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয়? উত্তৰ হৈছে ৭৩তম সংশোধনীৰ দ্বাৰা। ৪৭ নম্বৰ কুৱেশ্যন, অসমৰ পঞ্চায়ত ব্যৱস্থা কেইতৰপীয়া? উত্তৰ হৈছে ৩তৰপীয়া। অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদ কি? উত্তৰ হৈছে খাৰুৱা তেল। ৪৯ নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষৰ মুঠ চাহৰ কিমান শতাংশ অসমত উৎপাদন হয়? উত্তৰ হৈছে প্ৰায় 52% অসমে অকলে উৎপাদন কৰে। ৫০ নম্বৰ কুৱেশ্যন, অসমৰ মূল্যৱান গছবিধৰ নাম কি? উত্তৰ হৈছে শাল গছ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি কুৱেশ্যনবিলাক যদি উপৰোক্ত যিবিলাক কুৱেশ্যন ডিছকাছ কৰিলে সেই কুৱেশ্যনবোৰৰ যদি ভাল লাগিলে তেন্তে আপোনালোকে ইয়াৰ PDF ৰূপত যদি পাব বিচাৰে তেন্তে আপোনালোকৰ ইয়াৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পেলাই ইয়াৰ ডাইৰেক্ট লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। মই ভিডিঅ' ডেছক্ৰিপশ্যনৰ PDFৰ লিংকটো দি দিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ এই চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে পিছৰ যিবিলাক মই ভিডিঅ' আপলোড কৰিম সেইবিলাক ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। গতিকে ধন্যবাদ। জয় আই অসম।